হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল। কি খবৰ অসমবাসী ৰাইজ? বৰ্তমান মই বিহাৰৰ ৰাজধানী পাটনাত মই খোজকাঢ়ি ঘূৰি পৰিছোঁ 1.5 কিলোমিটাৰ খোজকাঢ়ি। মানে মোৰ আজি ছাগলী মাংস খাব মন গ'ল। এতিয়া মানে আজি কাইলৈ মানে আমাৰ ট্ৰেইন আছে 5টা বজাত। আজি লাষ্ট ডে আৰু পাটনাত। এতিয়া মই 1.5 কিলোমিটাৰ খোজকাঢ়ি আছোঁ, ওচৰতে পাই হ'লে। সেইটো কথা আজি দোকান বন্ধ ফোন কৰি উঠিলোঁ। সেইটো কাৰণে মই আজি 1.5 কিলোমিটাৰ খোজকাঢ়িম আজি পূৰা, মানে ছাগলী মাংস বিচাৰি। এটা আল্টিমেট জোচ এটাও দিছে আৰু পাটনাখন চাইছোঁ কেনেকুৱা কি হয়। এইফালে এইটো ৰাস্তাত অহাও নাছিলোঁ মানে, সেইকাৰণে মই এতিয়া বৰ্তমান আহি আছোঁ। একেবাৰে অটো ষ্টলৈ যাব কৈছিলে, হয়তো অটো লৈ নাযাওঁ, খোজকাঢ়ি যাম, ভাল লাগিব, টাইমটো পাছ হ'ব। মানে কি হয়, নিজৰ জেগাত খোজকাঢ়ি ঘূৰি ফুৰিবলৈ বেয়া, অকণমান লাজ লাগে। মানে চিনাকি মানুহ হয় ন, থাকে ন, মাতি কৰি দিয়ে কোনোবাই। কিন্তু বেলেগৰ জেগাত এতিয়া মই ইয়াত আছোঁ, ইয়াত হাফ পেণ্টটো পিন্ধি চশমাযোৰ লগাই স্পৰ্টিং পুৰণা লগাই পিনি ঘূৰি ফুৰিছোঁ। গৰম বতৰত একো প্ৰব্লেম নাই, কোনো চিনিও নাপায়। বছ নিজে কৰিছোঁ, নিজৰ মনে গৈ আছোঁ। মানে বেলেগৰ কোনো প্ৰব্লেমো নাই আৰু কাকো চিনিও নাপায়, সেইকাৰণে দৰকাৰ নাই। অলৰেডি পাইছোঁহি। অলপ আগত আছে ব্ৰিজখন, তাৰ ব্ৰিজৰ তলেদি যাব লাগিব বোলে। খোজকাঢ়িলে অলপ ভাগৰ লাগি গ'ল। একো নাই, চিল কৰিব লাগে, অলপ ঘূৰিব লাগে বিশেষকৈ, সেইটো কথা। মানে আপুনি যোনটো জেগালৈ আহিছে সেইটো জেগাতে অকল থাকিলে কৰিলে নহ'ব, কাৰণ ওচৰৰ আশে পাশে জেগাত ঘূৰিব লাগে অলপ। তেতিয়া চিনি পাব বা গম পাব ওচৰত কি আছে কি নাই। মই অলৰেডি বহুত ঘূৰিলোঁ, যথেষ্টখিনি ঘূৰিলোঁ যিমান পাৰোঁ। ফাইনেলি 2.5 কিলোমিটাৰ খোজকাঢ়ি ছাগলী মাংস মানে মটন পালোগৈ। 2.5 কিলোমিটাৰ গ'লোঁ, আকৌ 2.5 কিলোমিটাৰ আহি আছোঁ মই। যেতিয়া মই মানুহজনক সুধিছিলোঁ, তেতিয়া মানুহজনে কৈছিলে 1.5 কিলোমিটাৰ আছে বুলি, কিন্তু 1.5 কিলোমিটাৰ নহয়, 2.5 কিলোমিটাৰ আছে পূৰা। অৱস্থা বেয়া হৈ গৈছে খোজকাঢ়ি। ফুল জোচ খালি এটা আৰু ছাগলী মাংস খাম। দিয়ক, মাংস দিব নেকি? এতিয়া দেৰিকৈ দিব। বিহাৰত আজি মানে লাষ্ট দিনাৰ কাৰণে আৰু লাষ্ট ৰাতিটোৰ কাৰণে, সেইকাৰণে ছাগলী মাংস আনিলোঁ, আনি মেলি বনাই আছোঁ। তৃপ্তিৰে খাই মেলি আজি সাঁজটো ৰাতি 2-3টাত ওলাই যাম, ঘৰমুৱা হ'ম, অসমলৈ ৰাওনা হ'ম। আৰু বহুত দিনৰ মূৰত 6 তাৰিখৰ পৰা আছোঁ বিহাৰত, গৰমত অৱস্থা বেয়া হৈ গৈছে। ফাইনেলি আৰু অসম পালেগৈ ভাল লাগিব। তাৰ কাৰণে স্পেচিয়েল বুলি আৰু ছাগলী মাংসকে আজি আনিলোঁ আৰু। ৰাতি হৈছে আপোনাৰ 2:50। এতিয়া আমি গংগা নদীৰ ওপৰেদি পাৰ হৈ গৈ আছোঁ। ষ্টেচন কি ষ্টেচন? হাজিপুৰ ষ্টেচনলৈ গৈ আছোঁ। গোটেইখন এনেকৈ আছে নেকি? नई दिल्ली डिब्रूगढ़ राजधानी एक्सप्रेस नई दिल्ली से चलकर मुजफ्फरपुर। তো ফাইনেলি ট্ৰেইনত উঠিলোঁ। ট্ৰেইনত উঠি নিজৰ ছিটত উঠি ল'লোঁ। উঠি লৈ এতিয়া বাকী ঘৰমুৱা হওঁ, অকণমান শুই মেলি লওঁ আৰু। এইফালে বাকী চব সকলো মানুহ শুই আছে। মানে এতিয়া আপোনাৰ 6টা বাজিছে। তলত এইফালে খুৰী, তাৰ তলত খুৰা, মোৰ তলত খুৰা আছে। তো আজিলৈ বাই বাই। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।